আলু ভজা এখন এতে বোলে কিবা ফ্ৰেঞ্চ ফ্ৰাইজ দিছে বোলে 100 টাকা এইৰ কাৰণে আহিছে চব এই মোক লুট পাইছে ইয়াতে One more shot, 'cause I feel like you're up to something. Fuck that, you're up to something scandalous. তো গাইজ আমাৰ গন্তব্যবিহীন যিটো যাত্ৰা ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ মোৰ বীৰখানত 300 টকাত তেল ভৰাই লৈছোঁ তেল ভৰাই পেলাই আমি ধুনীয়াকৈ যাই নুনমাটি ৰিফাইনাৰীৰ ছেক্টৰ 3ত থকা যিটো মাৰ্কেটিং বিল্ডিং সেইটোৰ অষ্ট্ৰেডি ইনকে যাই আমি প্ৰথমে পাইছোঁ নাৰেংগী যিহেতু আমাৰ কোনো গন্তব্যস্থান নাই বেনাৰখনত দেখলোঁ লেফ্ট ছাইডে সোমাই দিলে গাড়ীখনে জকালৈকে লৈ যায় চন্দ্ৰপুৰৰ ফালে যাই থাকিম মোৰ পিঠিত লটকি আছে মামাৰ ডাঙৰখান ডাম্পাৰ পিছৰ চাকাটো বহি গৈছে গাইজ তথাপিতো চিন্তা কৰা নাই হাৱা বতাহ ফালি প্ৰকৃতিৰ মাজে মাজে ফালি চিৰি গৈছোঁ গাইজ পালোঁ দে চন্দ্ৰপুৰ অলপমান যায় লেফ্ট ছাইডে সোমাই দি এটা সুৰসুৰীয়া ৰাস্তাইদি বোকা চকা ফালি পালোঁ দক গাইজ এক টুকুৰা ঠাই ই মোৰ সৰু মামাৰ সৰুখান ডাম্পাৰ অল্পবিদ্যা ভয়ংকৰ কিবা বোলে শ্ল' মোশ্যন কৰি দিব লাগে দিছোঁ দে গাইজ ফাইনেলি আহি পাইছোঁ ধৰক এটা জেগা বিশ্ৰাতে গুগল মেপে এটা ধুনীয়া ঠাই দেখালাক কিবা বোলে বুঢ়া মায়ং ঘাট প্ৰাকৃতিক সৌন্দৰ্য ব্ৰহ্মপুত্ৰৰ পাৰৰ কি ধুনীয়া বতাহ কি ধুনীয়া পৰিৱেশ বেলি পৰু এই ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যক এৰি যাব মন নাইহে গাইজ তথাপিতো জীৱ জন্তু সকলো ঘৰ চাপে বোলে ৰাতি হ'লি গাইজ ইফালে বহুত ঘূৰিলোঁ মনটোৱে শান্তি লাভ কৰিলাক পেটটো কত শান্তি দিব লাগিব কোনোবা পাইছোঁ ঘৰত গেলি বোলে ভাত আঞ্জা একো নাই তো ইয়াতে খাই যোৱাই ভাল চন্দ্ৰপুৰ হাতীচিলাত থকা টুইলাইটৰ কাষৰ মান্নাত হিল ভিউ ঢেবাত সোমালোঁ গাইজ কি খাবি কইতা কি খাবি দেখে দিম আমি এতিয়া লৈছো চিকেন বাটাৰ মছলা এটা তাৰপিছত ৰুটি 12খান ৰুটি হে হৰি 12খান তো খাবি তই কিমান খাবি কিটো ক মই খটো বাদ দিতো 12খান ৰুটি দিছি মানুহ এজন 4টা মানুহ 12খান ৰুটি কেইখানকে 3খানকে খাবি মিক্স ভেজ এটা তাৰপিছত হেৰি দিছো ফিংগাৰ চিপছ আছে মানে ফ্ৰেঞ্চ ফ্ৰাইজ অৰ্থাৎ আলু ভাজা আলু ভাজা হে হৰি ঘৰত খাবি জ্বলা লখন লম্বা মই কাটি দিম আৰু আছে ড্ৰিংকছত শেষ বৰবাদ কৰবাৰ কাৰণে আনছি 300 টাকা তেল ভৰে গাড়ীখন লৈ গৈছো কবাত লৈ গৈছি খনাপুন্না কবাত লৈ গৈছি দোতাই আগতে গৈছা কবাৰ ক'ত জাগাত যাবি আমি পিছত ক'ব লগা হৈছে ক'ত যাব লাগে মই কৈছি পিছে আহি থাক মই পিছে কুকুৰৰ নিচিনা যাই আছো গাইজ কবাত ব্ৰহ্মপুত্ৰৰ পাৰত লৈ গৈছি যি জেগা ধাম ধুম এটা সৰু ফুৰফুইৰা নাংমা ৰাস্তা দি লৈ গৈছি মানে আগৰবাৰ মই হেৰি দিম মানে পাৰ্টিটো দিম তই আৰু কিহৰ পাৰ্টি দা আমাৰ দাদা ইউটিউবাৰ কবিতাল গুছি গাইজ ডিম্পুদাৰ লগত লগ কৰাই দিব ইজ্জতৰ ধাচিয়া উৰে দিছি বুলি কম না ডিম্পুদাৰ লগত লগ কৰাই দিব কাৰ লগত ডিম্পুদা এই সৰুতে এষাৰ কথা কৈছিল মাই শুন ডাঙৰ মানুহৰ অমুকৰ ভৰি ধোৱা পানী খানি যা হে ডিম্পুনা আমাৰ লগত কিয় লোৱা লাখোন অ পাগলিটো এটা কথা কম কচোন এইটোৰ দাম কিমান কচোন 90 ই 100 টকা দিছে কৈ আছো তাক 10 টাকাই বেছি লৈছিল দে হ'ব দে দুখীয়া মানুহ হয় অলপ মিঠা পাবি দে ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগিব ষ্টেণ্ডাৰ্ড আলু ভাজা তুমি ফ্ৰেঞ্চ ফ্ৰাইজ কি এনে নামত দিছে নেকি কাৰাকাৰি লাগছে গাইছ কোনি আগতে খাবা পাৰে কোনি পিছত না নাপাই পা দিছে গাইজ গমছি না ঘৰত আলু ভাজা এখন এতে বোলে কিবা ফ্ৰেঞ্চ ফ্ৰাইজ দিছে বোলে আপোনালোকৰ কথা কম 1 কিলো আলুৰ দাম কিমান 20 টাকা এতে চক 1 পোৱা আলু আছে অলপমান ডিজাইনত কাটি দিছে কিমান টাকা কমছি না 100 টাকা এইৰ কাৰণে আহিছে চব এই মোক লুট পাইছে ইয়াতে আৰু ই ঠাণ্ডা খাই বোলে এটো লৈ আহিছে 200 টকা ক'ত যা খাবা নহয় কিবা সোণাপুৰক যাম বুলি কৈছে নেক্সট মান্থ তো গাইজ ফাইনেলি আমাৰ আধাৰ আহি গৈছে দেখাত বৰ ধুনীয়া লাগছে গাইজ লাগি যা জলদি কৰে বোলে কথা কওঁ ঘৰত যে ফিল্ম চাম বুলি মাথা মাৰছা না অ চাম দেখা ধৰব তো গাইজ তাহাঁতে হাত তাত ধুই আহিলাক মই হাত তাত ধুইছোঁ দিয়ক এতিয়া গাইজ খহে কথা আমি খাং আপোনালোকে চক গাইজ মই খাইছো দে খাই দিম বিশাল হয় পৰিচয় তুলে দিছি গাইজ দেখছি না মেঘৰিৰ সৈতে
মেঘৰি ভয় কৰে নেকি কোনোবা তো খাব নেকি মেঘৰি তুই ঠিক গাইজ খাই দিলি পৃথিৱীত কিছুমান নতংকী নাটক কিছুমান দেখা পাওঁ গম পাইছি না এই এটা নমুনা এক পিচ নমুনা গম পাইছি না এই সৰুতে ক্লাছ 8ত থাকাতে হাত দুটা যোগ কৰিলে কিমান হয় কৰিবা দেম ইনকা আঙুলিত গনে 1 2 3 4 5 6 7 সাত হল কাটি দিলা আঙুলিটো দি আৰে ভাবি থাকে এটো আৰু কি ক্লাছ 9ত পঢ়াতে হাতে হাতে চৈধ্য বুলি ডাইৰেক্ট ক'বা নৰে আঙুলিত গনে ইনকা গনি গনি গৈ ফাইনেলি তই যে ৰিফাইনেৰীত চাকৰিটো পাইছা মই ধন্য এইটো হ'ল গাইজ ভেজ তৰকাৰী ভেজ বুলি নকয় তৰকাৰী আৰু এইটো হ'ল কুলচে ৰুটি দুখন দিছোঁ দুখান ৰুটি আৰু চালাড খাব লাগে পিঁয়াজটো মেইন হয় হে গাইজ আপোনালোকে যদি ভিডিঅ'টো চাই আছে শেষকলৈকে চাই থাকো দিয়ক গাইজ বঢ়িয়া বনাইছে মাংসৰ জলখান বৰ ধুনীয়া হৈছে গোটাই কেনা হৈছে হা আঙুলি ধুই আৰু কি ক'ব লাগে সেইটো কেনা হৈছে দাম্পাৰ সৰু দাম্পাৰ মজা একদম ক্লাছিক গাইজ মই যিকেইটা ইয়াতে বাইট লৈছোঁ কি ক'ম আপোনালোকক চবে আঙুলি চুহি চুহি খাইছে গাইজ বঢ়িয়া গাইজ মোৰ কাৰণে হৈছে এইখিনি সম্ভৱ মই ইমান ভাল হেৰিত লৈ লৈছোঁ গাইজ মোক লৈছে ভাল হেৰি টানি কিনে এতিয়া ৰথ কিবা আছে নেকি কিনকে মুচি মুচি খাইছে দুই চামুচমান চব্জি আছে এখন হৈছে এইজনৰ এই ভুইকুবজনৰ আৰু এই খাইছে তোৰখন মোৰখন এখন গাইজ মোৰে কি এখানে আৰু এই নেমু সেই লওঁ পইচা দিছোঁ এই লওঁ জ্বালা 4টা নেমু 2 পিচ গোটেই ধৰিব ল'ব লাগিব এইখিনি খাব শেষ কৰিব নিদিল পে'মেণ্ট হৈ গ'ল বোলে কি ধুনীয়া কৈছে পে'মেণ্ট হৈ গ'ল পে'মেণ্ট মোকে মাৰিছি পে'মেণ্ট কৰিব দাদা পইচা দিব লাগিব না চবে একবাৰ হিচাপ কৰি কিমান টকা হৈছে 100 টকা না 150 কিমানমান হৈছে বা কিমান কি কি খালোঁ 860 টকাৰ পাগলা হৈ দিব গাইজ গাইজ খালোঁ ভালে লাগিল খুবেই ভাল লাগিল চাওক হোটেলখনৰ নাম মান্নাত বুলি কৈছে চন্দ্ৰপুৰত গ'লে এই হোটেলখন পাব ৰাস্তাৰ কাষতে ধুনীয়া একদম আহিব কেতিয়াবা আহিলে ইয়াতে ৰখিব আৰু খাব আল্টিমেট একদম বুলি কৈছোঁ না ভাল লাগছে চিৰিয়াছলি ভাল লাগছে এণ্টাৰটেইনমেণ্ট কৰিছোঁ ভালে একদম ধুনীয়া একো প্ৰব্লেম নাই মানে গাইজ এখন বাচিছিল গম পাইছি না লাষ্টত এখন কিয় এৰি থৈ যাম কওকচোন এখনতো আছে 2 টকা 3 টকাৰ মানে খান্দক